Janaka, Tadinaka, Fulchitaka. বহুত ভাল পাইছিলি তেওঁৰ লগত কথা নাপাতিলে তোৰ দিন নোপোৱাই ৰাতি নেযায় যেন অৱস্থা হৈছিল ন পিছে কি হ'ব এৰি গুচি গ'ল ন বহুত মৰম দিছিলি পিছে কি হ'ব এৰি গুচি গ'ল ন কি সপোন দেখিছিলি দেখুৱাইছিলে পিছে এৰি গুচিয়ে গ'ল ন তেওঁ নহ'লে জীয়াই থাকিব পাৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে তোক মনত আছে তেওঁতো এতিয়া হিয়া টুকুৰা পাই সোণ টুকুৰা পাহৰি গ'ল ন তই যিমান নিচিৰিলেও তই যিমান নাকান্দিলেও তেওঁ নাহে আৰু কেতিয়াবা দেউতাৰ হাতত হাত ধৰি চকুটা চাইছনে কেতিয়াবা তই জাননে দেউতাৰ হাতখন কিয় ইমান খহটা তই জাননে দেউতাৰ চকুটা কিয় ইমান চলচলীয়া পিছে নাই এইবোৰ ভাবিবলৈ সময় ক'ত তোৰ ভাই তইতো ব্যস্ত তোৰ পুৰণি স্মৃতিবোৰ বিচাৰি আৰু সেইবোৰেই তোৰ ভৱিষ্যত বুলি ভাবি ট্ৰেজেডি ফালিছ ষ্টেটাছত সেইবোৰকে সঁচা প্ৰেম বুলি ভাবি মৰি আছ আজি তই সঁচা প্ৰেম ক'ত থাকে জান মাৰ চকুৰ তাত যি মাই তোক জন্ম দিলে ইমান মৰমত ডাঙৰ দীঘল কৰিলে সেই মাৰ বাবে কেতিয়াবা চকু পানী টুকি পাইছনে তই হে আজিৰ দৰে হ'লে প্ৰেম প্ৰেম কৈ সম্পূৰ্ণ বৰবাদ হৈ যাবি এদিন আৰু সময়ে গৈ গৈ তোক তোৰ এন্ধাৰ পথটোত গতিয়াই দিব আৰু তই সম্পূৰ্ণৰূপে বিকল হৈ পৰিবি এতিয়া সিদ্ধান্ত তোৰ নিজৰ ওপৰত পাৰফেক্ট নহ'লেও ভাল হ'বলৈ চেষ্টা কৰ আনৰ দৰে নহ'লেও তই তোৰ মা দেউতাৰ বাবে গৌৰৱ হ তেতিয়া কিজানি মাৰ 9 মাহৰ কষ্টখিনি সাৰ্থক হয়েই আৰু দেউতাই নিজৰ খহটা হাতখনৰ অৰ্থখিনি কিজানি ঘূৰাই পায়ে আজি তোক হয়তো বহুত মানুহে হাঁহে কিন্তু সিহঁতে নিজৰ ওপৰত ক্লাছ পাব যেতিয়া সিহঁতো নামিব এখন গাড়ীৰ পৰা আৰু তই নামিবি এখন মাৰ্চিডিজৰ পৰা সিহঁতে নিজে ড্ৰাইভ কৰি আহিব আৰু তই তোৰ গাড়ী চলাব তোৰ ড্ৰাইভাৰে আৰু তোৰ লগত থাকিব 4টা চিকিউৰিটি থেংক ইউ কবি তোৰ এক্সক যদি তোৰ এক্সে তোক এৰি নগ'লহেঁতেন তেনেহ'লে তই মোৰ এই ভিডিঅ'টো চাব নাহিলেহেঁতেন জীৱনত এজনী গাৰ্লফ্ৰেণ্ড থাকিলেহে সুখী হ'ব পাৰিবি বুলি কোনো কথা নাই নহয় কিয় তেনেকৈ ভাব পাৰো তহঁতে এজন নিস্বাৰ্থ বন্ধু 100জনী গাৰ্লফ্ৰেণ্ডতকৈ বহু লাখ গুণে কৰোৰ গুণে ভাল যদি আজিও তই সলনি নহ তেন্তে যিদিনা তোৰ এক্সক লগ পাবি তেতিয়া তই ভাবিব যে কুকুৰৰ লেজ কেতিয়াও চিধা নহয় কিন্তু তই যদি এজন সফল ব্যক্তি হৈ তেওঁৰ সন্মুখত থিপত দিব পাৰিছ তেতিয়া তেওঁ নিশ্চয় ভাবিব তোক এৰি অহাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিলে বাঘ ইমানেই দৌৰে বন্দুকৰ গুলি উচ্চাৰ পৰি যায় তাৰ আগত বাঘে কেতিয়াও কিতাপ নপঢ়ে সি জঁপিয়াই দৌৰি শিকে জীৱনৰ পৰা যিটোক এৰি গ'ল তেওঁৰ বাবে এটা বিগ থেংক ইউ দে তোৰ লগত তেওঁৰ কাজিয়া নোখোৱা হ'লে তই তোক এটা চৰ নোখোধোৱা হ'লে আজি তই পাৰ্ট হ'ব নোৱাৰিলিহেঁতেন এতিয়া আৰু তোক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ সঁচা মৰম নালাগে মোৰ বুলি মাৰ বুকুৰ সঁচা মৰম কৰে যথেষ্ট এই হিয়া ভগা বাঘৰ বাবে মাৰ বুকুৰ সঁচা মৰম কৰে যথেষ্ট এই হিয়া ভগা বাঘৰ বাবে নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলোৱে ভালে আছে কোনেও ক'ভিডত আক্ৰান্ত হোৱা নাই আৰু নালাগেও হ'ব সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ভিডিঅ'টো বনালোঁ এবাৰ চাই চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু যদি বেয়া পায় ডিছলাইক এটা মাৰি দিব মোক ক'ব লগা একো নাই আৰু কমেণ্টত জনাই দিব আৰু এটা ইম্পৰ্টেণ্ট কথা 21 দিনৰ যিটো এইটো লকডাউনটো দিছে সেইটো যাতে আপোনালোকে মানি চলে সেইটোৱে বিচাৰোঁ কাৰণ
আপুনি থাকিলেহে মই থাকিম, মই থাকিলেহে মোৰ ভিডিঅ' আপোনালোকে চাব পাৰিব, তেনেকুৱা কথা। গতিকে এইটো মানি চলিব, উলংঘা নকৰিব, কাৰণ মানৱ জাতিৰ ওপৰত বহুত ডাঙৰ সংকট এটা আহি পৰিছে। আপুনি যদি চিৰিয়াছলি লোৱা নাই, চিৰিয়াছলি প্লিজ ল'ব, কাৰণ এইটো ইমানো সৰু বস্তু নহয়, চিৰিয়াছলি ল'ব লগা কথা। আৰু ভিডিঅ'টো বনালোঁ, টাইম পাছ মানে হোৱা নাছিল, চ' বহুত দিন একো লিখাও নাছিলোঁ, সেইকাৰণে লিখিলোঁ। আৰু ইয়াৰ মাজত বহুতে ক'ব কৰোণা ভাইৰাছত মানুহ মৰি আছে, কিবা হৈ আছে, তই ভিডিঅ' বনাইছোঁ আৰু অকণমান মানুহখিনি এইকেইদিন বৰিং হৈ আছে, এণ্টাৰটেইন হ'ব, সেইটোৱে কথা। আৰু যদি সঁচাকৈ বেয়া পায় নাচাব, এটা ডিছলাইক কৰি দিব আৰু কমেণ্টত জনাই দিব কি বেয়া পালে, সেইটোৱে কথা। আপোনালোকে সজাগ হওক, সতৰ্ক হওক। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।